Welcome to the Red Cap, sir. Thank you, sir. How do we do it? 5372. Sir, the Red Cap to Apuni Kitabu use করে আগতে মই হেৰি ইনষ্টল কৰা আছিলে কিন্তু জাদুৰাইটো মেনুকা হেৰি কৰা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম বুক কৰিলোঁ চব কেনেকুৱা এইটো এক্সপেৰিয়েঞ্চটো লৈ লওঁ কেনেকুৱা হয় সে আপোনাৰ বুক কৰি কেনেকুৱা লাগিছে আজি আজি প্ৰথম কৰিছে আপুনি আজি প্ৰথম কৰিলোঁ আগতে বেলেগ হেৰিটো এপছটো হেৰি কৰিছিলোঁ উবাৰ হেৰি কৰিছিলোঁ হয় হয় এইটো আজি এইটো ইউজ কৰিলোঁ চব কেনেকুৱা লাগে আপুনি যেহেতু প্ৰথম আজি জাদুৰাইট ইউজ কৰিছে আপোনাক অফাৰ দিব বিচাৰিম কেনেকুৱা ধৰণৰ যদি আপোনাক মই দুটা কুৱেশ্যন দিম দুটা বা তিনিটা কুৱেশ্যন দিম যদি আপুনি তাত দুটা এনসাৰ দিব পাৰে আপোনাৰ ৰাইটটো সম্পূৰ্ণ ফ্ৰী কৰি দিম কেনেকুৱা লাগিব নিশ্চয় ভালে লাগিব কেনেকুৱা বা হ্যাঁ নিশ্চয় একচুৱেলি ছাৰ কুৱেশ্যনটো এনেকুৱা হয় সাধৰ যেন লাইক কোৱাচোন কুৱেশ্যনটো হ'ল আপোনাক সুধিব বিচাৰিম যে কি ধানৰ চাউল নোলায় কুৱেশ্যনটো কোৱা চাওক কি ধানৰ চাউল নোলায় আমিতো সচৰাচৰ জানো যে চাউল আমি সদায় ধানৰ পৰাই পাওঁ কিন্তু এইটো এনেকুৱা এটা ধান যিটো ধানৰ পৰা আমি চাউল নাপাওঁ চাউল বা খুদ একো নাপাওঁ একচুৱেলি এইটো কি ধানে হ'ব লাগিব নে বেলেগ কিবা হ'লে না কেমিকেল বা এইটো ছাৰ সাধৰে এইটো সাধৰ ন আমি যে অংকত যে সমাধান কৰোঁ সেইটো সমাধান নহয় জানো হা সমাধান সেইটোৱে আমি যে অংকত যে সমাধান কৰোঁ প্ৰুফ কৰি দিওঁ যে আমি এইটো এনেকুৱা হ'ল আমাৰ লাষ্টৰ প্ৰুফটো বা সমাধান এইটো ওলাল ঠিক আছে ৰাইট আনসাৰ এইটো থেংক ইউ ভাল লাগিলে আপুনি তাৰমানে ৰাইটটো ফ্ৰী কৰাব নাই ভাল লাগিলে যে নহওক আৰু এটা কুৱেশ্যন সুধিম আপোনাক কি ফল কাটিবলৈ হ'লে প্ৰথমতে আমি গাছ কি ফল কাটিবলৈ হ'লে আমি প্ৰথমতে গাছটোকে কাটিব লাগে এই ফলটো কি হয় এইটো মই যেটো ভাবিছোঁ সেইটো চান্স আছে নেক্সট বাৰ বা এবাৰ ভুল হ'ল নেক্সট টাইম আকৌ নেক্সট আৰু এটা আছে নহয় সেইটো পাৰি নহয় সেইটো কোৱা নাই এইটো চাপ'জ এইটো কুৱেশ্যনে মই এটা ৰং এনচাৰ দিলোঁ নেক্সট আৰু এটা চান্স পাম নেকি যে ট্ৰাই কৰক আপুনি ভুলটো হ'বই পাৰে নাই সেইটো মই কোৱা নাই নেক্সট আৰু এটা চান্স পাম পাৰিব কলগছ হ'ব নেকি কলগছ হয় ঠিক আছে ৰাইট আনসাৰ এইটো আপুনিতো চব পাৰি আছে নাই মই সেইকাৰণে আগতে অপশ্যনটো ৰাখি লৈছিলোঁ চাওঁ এইটো হয় নে নহয় বেলেগ কিবাটো হ'ব পাৰে ন সেইকাৰণে মই ট্ৰাই অপশ্যনটো ৰাখি লৈছিলোঁ ঠিক আছে এতিয়া আৰু এটা কুৱেশ্যন সুধিম আপোনাক গছত থাকিলে সেউজীয়া পকিলে হালধীয়া আৰু যেতিয়া খাওঁ আমি খাওঁতে বগা বস্তুটো কি হয় আৰু 10 ছেকেণ্ড আছে মাত্ৰ টাইম ভাবিব দিব নাই ইমান টাইম দিব নোৱাৰি নহয় আমাৰ দৰ্শকসকলেও ট্ৰাই কৰিব কমেণ্ট বক্সত ভাত হ'ব নেকি ভাত হয় কেনেকৈ ভাবিলে আপুনি এইটো নাই যেতিয়া গছত থাকে যেতিয়া ধান আমি হেৰি কৰিব যাওঁ তেতিয়াতো সেই হালধীয়া সেনেকুৱা ৰাইট এনসাৰ ভাল লাগিলে আপোনালোক নোৱাৰিলোঁ মই আপুনি ৰাইটটো সম্পূৰ্ণ ফ্ৰী কৰিলে যিয়ে নহওক আপোনাৰ যাত্ৰা শুভ হওক ভাল লাগিল জাদুৰাইডত প্ৰথম বুক কৰিছে আপুনি আশা কৰিম ভাল লাগিলে আপোনাৰ ৰাইটটো আজি সম্পূৰ্ণ ফ্ৰী হৈ গ'ল আশা কৰিম ভৱিষ্যতে আকৌ জাদুৰাইট ইউজ কৰিব আৰু মোক যদি লগ পায় এনেকুৱা কুৱেশ্যন সুধিম আৰু যদি সম্পূৰ্ণ কুৱেশ্যনটো দিব পাৰে দুটা আনসাৰ দিব পাৰে সম্পূৰ্ণ ৰাইটটো ফ্ৰী নাই আপোনাৰ ফ্ৰী হৈ গ'ল আপুনি তিনিটা কুৱেশ্যন কৰিছে তিনিটা পাৰিছোঁ হয় হয় মোৰতো ঠিক আছে অ'কে তে আশা কৰিম ভিউৱাৰ্ছ ঠিক আছে আপোনালোকে হয় আপোনাৰ ৰাইটটো সম্পূৰ্ণ ফ্ৰী হৈ গ'ল তো আশা কৰিম ভিউৱাৰ্ছ আপোনালোকেও এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগিছে এনেকুৱা ভিডিঅ' চাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰটো কৰিবলৈ নাপাহৰিব ধন্যবাদ